অঁ ভাগিনী আহিলা? আৰে নাই কি কৰা তোমালোকে? মইহে তোমালোকৰ ভৰি চুব লাগে? পাপ লাগিব মোৰ, এইবোৰ নকৰিবা দেই। যোৱা তোমালোকে ধুনীয়াকৈ মুখ হাত ধুই লোৱা। ইমান অলপ কেলে খাই আছা তোমালোকে? লোৱা। হ'ব মামী, নালাগে বুলি ক'লে হ'ব নেকি? ইমান ক্ষীণাইছোঁ দুইটাই। ভাত লোৱা। ভাগিনী লোৱা, পেষ্ট্ৰি খোৱা। মামী এইমাত্ৰ ভাত খালোঁ দেখোন। ভাত খোৱা 1 ঘণ্টাই হ'ব হৈছে, এতিয়া আৰু এইমাত্ৰ হৈ থকা নাই। খোৱা। আৰু সন্ধিয়া কি খাবা? খোৱা, মামাই অফিচৰ পৰা আহোঁতে লৈ আহিব। তোমালোকেতো ম'ম' চাওমিনহে খাই ভাল পোৱা। কি খোৱা কৈ দিবা, পিজ্জা, বাৰ্গাৰ। মামী হ'ব দিয়া, কিমাননো কৰিবা আৰু। তোমালোকে ক'তনো সদায় আহা? বছৰত এবাৰহে আহা, তাকো অকল কেইদিনমানৰ কাৰণেহে। ক'তনো আৰু পাওঁ কিবা কৰিবলৈ? বাবা যোৱা, বাক আৰু দাদাক অকণমান ফুৰাই লৈ আহা। জেগাবোৰ চাই ভাল পাব। আৰু শিৱ বাবাৰ থানতো লৈ যাবা। তিনিটাই ধুনীয়াকৈ সেৱা এটা লৈ আহিবা দেই। ভাগিন তুমি বাবাৰ লগত শুই যোৱা আজি, তাৰ ৰুমটো ঠাণ্ডা। আৰু ভাগিনী তুমি মোৰ লগত শুব পাৰিবা। আজি মামাই গেষ্ট ৰুমতে শুব দিয়া। তোমালোকে যাবই ওলালা, আৰু কেইদিনমান থাকি দিলে ভাল লাগিলে হয়। আচ্ছা ঠিক আছে ৰ'বা। হেৰি আপোনাৰ হৈছেনে? মামাই থৈ আহিব দিয়া। মামী আমি গ'লোঁ হয় নহয়, এনে মামাক ডিষ্টাৰ্ব কৰা যেনহে হয়। নাই তোমালোকক থৈ চিধা অফিচলৈ যাব, তাত কি ডাঙৰ কথা হ'ল। এদিন অকণমান লেট হ'লে একো নহয় দিয়া। অঁ ৰ'বা, কি হ'ল মামী? ৰ'বা লোৱা, ইয়াত ভাগিনৰ কাৰণে পেণ্ট চাৰ্ট আৰু ভাগিনীৰ কাৰণে কুৰ্তি এযোৰ আছে। মামী এইবোৰ আৰু কেলৈ দিব লাগে? একো নাই তোমালোকেনো ক'ত আহি থাকা? এবছৰত এবাৰ আহা, তাকো যাওঁকৈ থাকা দেখোন। দিয়া হ'ব দিয়া, লোৱা। বাই। ভালকৈ যাবা দেই।